পতিয়ে 9 বাৰ পৰ্যন্ত সলনি কৰিব পাৰে নিজৰ স্বামী। মহিলাসকলে যিকোনো সময়ত সলনি কৰিব পাৰে নিজৰ স্বামী। সকলোৱে আনন্দত আয়োজন কৰে বিশাল অনুষ্ঠান। পশ্চিম আফ্ৰিকাৰ বিশেষ এখন ঠাইত প্ৰচলিত এই নিয়ম। ডাইভোৰ্চ দিয়াটো মহিলাৰ বাবে এক আনন্দৰ সময়। আন্তৰ্জাতিক ৰিপৰ্ট নিউয়ৰ্ক টাইমছৰ মতে এই ঠাইখনৰ নাম মৌৰিটানিয়া। এই ঠাইৰ মানুহৰ মতে সংসাৰ কৰাৰ কাৰণে দুখ কষ্ট কৰা এক ধৰণৰ পাপ কাম, যাৰ ফলত মনত দুখ কষ্ট লৈ সিহঁতি কেতিয়াও জীৱন কটাব নোৱাৰে। সেইকাৰণে ইহঁতে ডাইভোৰ্চ লোৱাটো এক ধৰণৰ সৌভাগ্য বুলি গণ্য কৰে। সেই ঠাইৰ মহিলাসকলে ডাইভোৰ্চ হোৱাৰ লগে লগে ঘৰত আহিলে সকলোৱে ঢাক ঢোল বজায়, বিশাল পাৰ্টিৰ অনুষ্ঠান পাতে। সেই ঠাইৰ মহিলাৰ ডাইভোৰ্চ হোৱাৰ পিছত আয়োজন কৰা অনুষ্ঠানত জনোৱা হয় যে এই মহিলাই পুনৰাই বিবাহপাশত আবদ্ধ হ'ব পাৰিব যিকোনো মুহূৰ্তত যিকোনো ব্যক্তিৰ লগত। এই প্ৰথা যুগ যুগ ধৰি চলি আহিছে। জানিব পৰা মতে এসময়ত এগৰাকী মহিলা যেতিয়া ডাইভোৰ্চ হৈছিল তেতিয়া ঢোল বজাই গোটেই গাঁৱৰ মানুহক জনাইছিল যে মোৰ ছোৱালী এজনীৰ ডাইভোৰ্চ হৈছে, আপোনালোকক এই খবৰ জনাব পাই মই সুখী হৈছো। তাৰ পিছত সেই গাঁৱৰ মহিলাসকলে লৈছিল আনন্দতে এখন পাৰ্টি লাগে, য'ত সকলোৱে নাচ গান কৰি সকলোৱে আনন্দ কৰিব। সেই সময়ৰ পৰা আৰম্ভ হৈছিল এই প্ৰথা। গৰাকী ছোৱালী যদি বিবাহৰ পিছত সুখী নহয় লগে লগে দিয়ে ডাইভোৰ্চ। আনকি মহিলাগৰাকীয়ে যি সময়ত যাকে ইচ্ছা কৰে তাকেই পাতিব পাৰে বিবাহ। আকৌ যিকোনো মুহূৰ্তত দিব পাৰে ডাইভোৰ্চ। মহিলাৰ সকলো সময়তে চলে ৰাজত্ব। এগৰাকী মহিলাই এজনৰ পৰা 20 জনলৈ সলনি কৰিব পাৰে স্বামী। কি আজব পৃথিৱী, আজব নিয়ম। ডিজিটেল পৃথিৱীত আজিও ঢুকি পোৱা নাই ডিজিটেল যুগৰ পোহৰ। এনে আজব ঠাইৰ বিষয়ে আপোনাৰ কি মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।